Good morning friends, welcome back to my YouTube channel again. আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। লোক নংথামনখো বয়খবো খুলুমবাই। মিজিং थियो बयबो मोजां दङ नंगौना? আমি আজি হিজুবাৰীৰ বাগানলৈ কল বাগানলৈ যাম। মানে তাতে কাম কৰিম আৰু বিশেষকৈ সেইখন গাঁৱত বাগান কৰা দুজন ব্যক্তিৰ অৰিহণা আছে। সেই দুজন ব্যক্তিৰ লগত একেলগে আজি এসাজ কাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই আমাৰ ৰাজাকা দালি বনাবলৈ ওলাইছে আৰু এইফালে সাইডত আমাৰ মুকুন ভাই পিয়াজ নহৰু কাটি আছে। যেহেতু কোনো নাই আমাৰ ৰান্ধনি, আমি নিজে বনাব লাগিব। এই আমাৰ গোটা মুৰ্গী ফ্ৰাই হৈ আছে। ৰাজাকা তেলখিনি অকণমান আৰু বেছি লাগিছিল। বেছি ড্ৰাই নকৰিবা দেই, টাইট হৈ যাব আৰু। আপোনালোকে কমেণ্ট কৰিবচোন, খাই পাইছেনে? খাইতো পাব সকলোৱে, কিন্তু খাই কেনেকুৱা লাগে আপোনালোকৰ নিজা নিজা কমেণ্ট কৰিব। এইফালে আমাৰ খৰিকা গাহৰি পুৰা দি আছোঁ। বেয়া নাপাব গাহৰি নোখোৱাবিলাকে, গাহৰি লাভাৰ বহুত আছে, পৰ্ক লাভাৰ। এইয়া হৈ গ'ল আমাৰ চিকেন ফ্ৰাই। দাঁতে হ'লো ৰাজাকা, যিয়ে নহওক খাম আৰু আজি না। এই ৰাজাকা কিবা বেং মাংস নিচিনাহে লাগছে অ। এইয়া মোৰ ভাগৰখিনি লৈ ল'লোঁ। এতিয়া খোৱাহে কথা। এই পাপৰখিনিও দহি গৈছে ঐ। এইফালে বহুত টাইট হৈ গৈছে ঐ। কি মজা। এইখিনি লৈছোঁ চচ, এইখিনি মান ধনিয়াৰ চাটনি। ফ্ৰেণ্ডছ, বুজিয়ে পোৱা নাই মই খোৱাৰ কাৰণে জীয়াই আছোঁ না জীয়াই থকাৰ কাৰণে খাই আছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব, লাইক মাৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ দীঘলীয়া নকৰোঁ, এমানতে শেষ কৰিলোঁ ভিডিঅ'টি। জয় বড়ো হাৰিণী, জয় আই অসম।